টকা ট্ৰান্সফাৰ কৰাৰ উদ্দেশ্যে মই দেউতাৰ সৈতে বেংকৰ কাউণ্টাৰত 1 ঘণ্টাৰো অধিক সময় কটাই অতিষ্ঠ হৈ দেউতাক সুধি পেলালোঁ, দেউতা, তুমি তোমাৰ ইণ্টাৰনেট বেংকিং সেৱা সক্ৰিয় কৰি নোলোৱা কিয়? সেইটোনো কি কাম দিব? তুমি তেতিয়া এনেদৰে টকা ট্ৰান্সফাৰৰ দৰে সাধাৰণ কামৰ বাবে ঘণ্টাৰো অধিক সময় লাইনত থিয় দিব নালাগে। তাৰোপৰি তুমি ঘৰতে বহি অনলাইন শ্বপিঙো কৰিব পাৰিবা। সকলোবোৰ ইমান সহজ হৈ পৰিব যে তুমি ভাবিবই নোৱাৰা। নেট বেংকিঙৰ এই সুবিধাবোৰৰ বিষয়ে দেউতাক বুজাই মই নিজে আপ্লুত হৈ পৰিলোঁ। দেউতাই মাত লগালে, এইবোৰ কৰিলেচোন মোৰ বাহিৰলৈ ওলাই যোৱা ৰাস্তাটোৱে বন্ধ হৈ পৰিব। পৰিব। তুমি তেতিয়া গেলামালৰ সামগ্ৰীখিনিও ঘৰৰ দুৱাৰদলিত ডেলিভাৰী পাবা। আনকি এমেজন, ফ্লিপকাৰ্ট আদিৰ দ্বাৰাও ঘৰতে বহি শ্বপিং কৰিব পাৰিবা। কিন্তু দেউতাৰ উত্তৰটোৱেহে মোৰ কণ্ঠস্বৰ ৰুদ্ধ কৰিলে। তেখেতে ক'লে, আজি মই বেংকত প্ৰৱেশ কৰিয়েই পুৰণি 4জন বন্ধু লগ পালোঁ। মই বেংকত শেহতীয়াকৈ পৰিচিত হৈ উঠা কৰ্মচাৰীজনৰ সৈতে মনৰ ভাৱ বিনিময় কৰিলোঁ। তুমি জানা যে মই অকলশৰীয়া আৰু এনেকুৱা সান্নিধ্য মোৰ বাবে অতিকৈ প্ৰয়োজন। মই বেংকলৈ আহি ভাল পাওঁ। তাৰ উপৰি মোৰ হাতত সময়ো পৰ্যাপ্ত। বন্ধুবৰ্গৰ সৈতে সান্নিধ্য মই খুব প্ৰয়োজন বোধ কৰোঁ। বিগত 2 বছৰ আগেয়ে মই যেতিয়া অসুস্থ হৈ পৰিছিলোঁ, মই সদায় ফল কিনা দোকানীজনে মোৰ খবৰ ল'বলৈ আহিছিল আৰু কান্দিছিল। আজিৰ পৰা কেইবছৰমান আগেয়ে যেতিয়া তোমাৰ মা ৰাতিপুৱা প্ৰাতঃভ্ৰমণৰ সময়ত ৰাস্তাত পৰি গৈছিল, আমাৰ চিনাকি গেলামাল দোকানীজনে মাৰাক উঠাই ততাতৈয়াকৈ নিজ গাড়ীৰে ঘৰত থৈ গৈছিল। যদি সকলোবোৰ অনলাইন হৈ উঠে, এনেদৰে মানুহৰ সংস্পৰ্শবোৰ থাকিবনে? গতিকে মাথোন কম্পিউটাৰটোৰ সংস্পৰ্শত বলপূৰ্বকভাৱে থাকিয়েই মই এনেদৰে সকলোবোৰ বস্তুৱেই ঘৰত ডেলিভাৰী দিয়াৰ দিহা কিয় কৰিম? মই এইটো জানো যে মোক সামগ্ৰী বিক্ৰী কৰা বিক্ৰেতাজন মাথোন বিক্ৰেতা নহয়। এইসকলে সৃষ্টি কৰে এডাল এনাজৰী, সম্পৰ্কৰ এনাজৰী। কিন্তু ফ্লিপকাৰ্ট, এমেজনে এনেবোৰ বস্তু সামগ্ৰী ডেলিভাৰীৰ জৰিয়তে দিব পাৰিব জানো এই সম্পৰ্কৰ এনাজৰীডাল? হয়, যান্ত্ৰিক যুগত অনলাইন ট্ৰানজেকশ্যন ব্যস্ততাপূৰ্ণ জীৱনত বহুখিনি সুবিধাজনক। কিন্তু এই সম্পৰ্কৰ এনাজৰীডাল, সেয়েহে আমি সুবিধাসমূহ গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ লগে লগে সম্পৰ্কৰ এনাজৰীডালো অটুট ৰাখিব লাগিব। কিন্তু বৰ্তমান কোভিড-সৃষ্ট পৰিৱেশে আমাক বাধ্য কৰাইছে। আমি আশাবাদী, ভাল দিনলৈ বাট চাই ৰ'লোঁ। Keep spreading smiles and keep spreading happiness. ধন্যবাদ।